ঐ মহাপণ্ডিত, কি ৰখি আছা এতে? কাক চাই আছা হা? কি কবি মোৰ দুখৰ কথা খুৰা। মোৰ গাৰ্লফ্ৰেণ্ডজনীও ব্ৰেকআপ দিলে। মোৰ এতিয়া কোনো বন্ধু এজনো নোহোৱা হৈছে। মই গাৰ্লফ্ৰেণ্ডজনৰ কাৰণে গোটেই বন্ধুকেইটাকেই মই দেখিব নোৱাৰা হৈ গৈছিল। এতিয়া মোক গাৰ্লফ্ৰেণ্ডজনীয়ে গৰু থ'ব দিলে। যি কৰিছে ভালেই কৰিছে। তোমাৰ নিচিনা চলিক এনেকুৱাই কৰিব লাগে। গাৰ্লফ্ৰেণ্ডজনীৰ কাৰণে তুমি বন্ধুবিলাকক কি কথা কৈছিলা তুমি? তয়ো তাৰমানে গাৰ্লফ্ৰেণ্ডজনীৰ ফালেহে হলা হা? ননচেন্স চালা। এনেকুৱা বুলি জানিলে মই তোমাৰ লগত কথাই নাপাতিলো হয়। আমাৰ মাদাৰ ফাদাৰৰো একো কামেই নাই। সোনকালে বিয়াখন বোলো কৰাবই নিদিয়ে বিয়াখনকে। পইচাই নাই বোলে, পইচাই নাই। এতিয়া থাকো দে, মই মৰলা হৈয়ে মৰিব লাগিব এতিয়া। এই সৰু সৰু ছোৱালীবিলাকৰ আৰু ল'ৰাবিলাকৰ কি যে হৈছে, খালী প্ৰেম। এই প্ৰেম বোলা বস্তুটো মই দেখিব নোৱাৰো আৰু জীৱনত মই বিয়াও নকৰাও। খুৰা, নিজেতো এটা পতাব নোৱাৰিলে, এবাৰ বেলেগকো আপুনি দেখিব নোৱাৰা হৈছে হা? আপোনাৰ মনত ইমাননো বেয়া উঠিলে এইবিলাক? ইমান বেয়া নে খুৰা আপোনাৰ মনটো? ইমান বেয়া মন হ'লে আপোনাৰ ভাল নালাগে দেই। ঐ ভাইটি, তোমাৰ কি হৈছে? কিয় এনেকৈ মনটো মাৰি আছা তুমি? কি কবি খুৰী, মোৰ গাৰ্লফ্ৰেণ্ডজনী পলাই গ'ল বেলেগৰ লগত। এইটোতো দেখোন বিৰাট ডাঙৰ কথা হ'ল। তোমাৰ যে এতিয়া লাজ সন্মান গোটেইখিনি গুচি যাব। খুৰী, মই এতিয়া গাঁৱত ওলাবও নোৱাৰা হৈছো। ভাবিছো আজি ইয়াতে আমাৰ নামখন